আমি ছোৱালীবিলাকৰ ঘৰনো কোনখন ভাবিছেনে কেতিয়াবা? মাৰ ঘৰত থাকিলে কয় এইখন তোৰ আচল ঘৰ নহয়, তোৰ আচল ঘৰ শহুৰৰ ঘৰখনহে। সেইকাৰণে যিমানকেইটা দিন ইয়াতে থাকিবি ভালদৰে থাক। শহুৰৰ ঘৰত কয় এইখন তোৰ ঘৰ নহয় যে তোৰ মত চলিব। তেন্তে আমাৰ ছোৱালীবিলাকৰ ঘৰনো কোনখন? আকৌ মাৰ ঘৰত থাকোঁতে যদি ওচৰ চুবুৰীয়াৰ লগত যুক্তিসংগতভাৱে হ'লেও আপুনি এষাৰ মাত মাতে, তেতিয়া ক'ব ছোৱালীজনীৰ যে মুখখন ইমান চোকা, জানো শহুৰৰ ঘৰত কেনেকৈ চলিব। সেই একেটা কথাকে যদি আপুনি শহুৰৰ ঘৰত কয়, তেন্তেতো আৰু কথাই নাই। মাক বাপেকে ছোৱালীক এইবিলাক শিক্ষা দিছে, কেনেদৰেনো ছোৱালী ভাল হ'ব? তেন্তে আপুনি কওকচোন, ছোৱালীবিলাকৰ অধিকাৰ ক'ত? জীৱন এখনি মায়া